আপোনাৰ দেউকা মেলি মৰম বিচাৰি যাওঁ বলা। নমস্কাৰ, মই ৰশ্মি দেউকা, আপোনালোকৰ সকলোকে ৰশ্মি দেউকা ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ৰ'দটো ইমানেই কাৰাকৈ ওলাইছে, সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱা সাজটো এখন টেঙা শাক বনাওঁ। ঔটেঙা, কচুলতি, কঁঠালগুটি আৰু মাছেদি এখন টেঙা শাক বনাওঁ আৰু ভাবিলোঁ আপোনালোকৰ আগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আজি এই ভিডিঅ'টো চাইছে তেওঁলোকলৈ বিশেষ এটা অনুৰোধ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জোপাই হৈছে ঔটেঙা গছজোপা, এজোপা পাই আমি এতিয়া ঔটেঙা কেইটামান পাৰি লওঁ। এইকেইটা ঔটেঙা পাৰি আনিলোঁ। আৰু এইপিনে মই লৈছোঁ ঔটেঙা, কচুলতি, কঁঠালগুটি আৰু মাছ। পানী গৰম হ'ব দি কচুলতি আৰু কঁঠালগুটিখিনি অলপমান সিজাই ল'ম আমি। আৰু এইপিনে মই মাছ কেইডোখৰমান ফ্ৰাই কৰি লওঁ। এইপিনে আমাৰ শাক উতলি আছে। ইয়াত ঔটেঙা আৰু মাছ দি আমি অলপমান দেৰি উতলিবলৈ দিম। আৰু এইপিনে ফ্ৰাই কৰি লোৱা মাছখিনিত আমি কেঁচা জলকীয়া আৰু পিঁয়াজ দি অলপমান টাইম ভাজি ল'ম। এনেদৰে মাছ ফ্ৰাই কৰি খাই খুবেই ভাল লাগে। আপোনালোকে ইচ্ছা কৰিলে ঘৰত বনাই খাব পাৰে। আৰু এইপিনে আমাৰ টেঙা শাক ৰেডি হৈ গ'ল আৰু মাছো হৈ গ'ল। এয়া হৈছে আজি আমাৰ ৰাতিপুৱাৰ সাজটো। এইপিনে আছে কলডিল ভাজি, মাছৰ ভাজি আৰু ঔটেঙা, কঁঠালগুটি, কচু। ভাত পানী খাই মেলি আহি ইয়াত বহি আছোঁ এতিয়া। আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই ৰশ্মি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।